নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আমি এতিয়া এফালে যাব ওলাইছোঁ, মানে ভ্লগটো পটককৈ ষ্টাৰ্ট কৰি লৈছোঁ। আৰু এইফালে মই আজি বেলেগ এযোৰ ফুলি পিন্ধিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। আৰু আমি এতিয়া গৈ আছোঁ তিতাবৰ নৱোদয়লৈ গৈ আছোঁ। ভণ্টিবৰহে যিখিনি মোৰ ভ্লগ চাই সেইখিনি গম পায়, মানে তাই আজিৰ বাৰ্থডে'। তো তাইতো আমাৰ লগত নাথাকে, তাই যিহেতুকে হোষ্টেলত থাকে। বাৰ্থডে দিনা গ'লে ভাল পায় আৰু কেক এটা লৈ গ'লেও ভাল পায় বা কিবা কিবি লৈ গ'লেও ভাল পায়। আমাৰ তাতে স্কুলতে আছে। ঠিক আছে, তেন্তে আমি প্ৰথমতে গৈ পাই লওঁগৈ। আশা কৰিছোঁ আজিৰ ব্লগটো চাই আপোনালোকে ভাল পাব। বাৰ্থডে গাৰ্ল, আজি এক্সাম কেনেকুৱা হ'ল? কেক কাটিলি নাই? মাহঁত একদম আগতীয়াকৈ পালেহি। হা, কেক আছে নি? আগতীয়াকৈ পালেহি, পাই আহি বহি আছে। সেয়া পিকিনিকে কেক আনিছে, এইফালে মিঠাই আনিছে। মায়ে অনাটো কাটিলে। মা আহিছিলে, মা যায়গৈ আৰু এইফালে আমি এতিয়া থাকিম অলপ দেৰি। আৰু এইফালে মায়ে তাইৰ কাৰণে পায়স বনাই আনিছিলে। কেক খালেই ছোৱালী আধা। Happy birthday dear Anushka, happy birthday to you, may the good God bless you, may the good God bless you, এই কাউন্টিং কৰিছে ন, মানে কাটি কাটি এখন দি দিয়া। কাউন্টিং মানে হেৰি দেহতি ফোনত চালে আনসাৰ বঢ়িয়া তাই ফুল খাই দিলো গম পাও নে? ফুল খাম বুলি ফুলটা দাঁতে বঢ়িয়া নাহানিবা দেই, মই বাৰ্থডে নহয়। আৰু ভণ্টিয়ে কেক কাটিলে, তাহাঁতৰ সেইবিলাকে আৰু ফূৰ্তি। তাই মুখতো গোটেই সানিলে। আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ, 5টাই বাজিব হ'ল। বাই। ইমান ভয় খুৱাইছে। আজি হৈছে মাৰ্চৰ 1 তাৰিখ আৰু কালি ভণ্টিৰ বাৰ্থডে আছিলে। তাতে স্কুল গৈছিলোঁ, গোটেইখিনি দেখালোঁ ভিডিঅ'টোত। আৰু আজি আমি এফালে যাবলৈ ওলাই আহিলোঁ। আৰু ক'ত যাম ক'ম বাৰু, লাহে লাহে ক'ম, ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু আজি ৰাতিপুৱা 4টাতে উঠিছোঁ দেই আচলতে এফালে যাবৰ কাৰণে। আৰু আমি গৈ আছোঁ এতিয়া আঠখেলীয়া নামঘৰলৈ, মানে আজি মোৰ বাৰ্থডে'। কালি ভণ্টিৰ আছিলে, আজি মোৰ। আচলতে বাৰ্থডে'ৰ কাৰণেই নামঘৰলৈ গৈ আছোঁ, শৰাই এখন দিবৰ কাৰণে। আৰু আমি এতিয়া নামঘৰ পাই গ'লোহি। ৰাতিপুৱা দোকানবোৰ খোলাই পালোঁ বাৰু, দুখনমান দোকান খুলিছে, গোটেইখিনি নাই খোলা। আৰু শৰাই দিবৰ কাৰণে শৰাই বস্তুখিনি তাৰ পৰাই কিনি দিলোঁ, আমি লৈ অহা নাছিলোঁ। আৰু নামঘৰলৈ আহিম বুলি মই একদমেই গম নাপাওঁ। কালি যেতিয়া ভণ্টিৰ ওচৰৰ পৰা আহি আছিলোঁ, তেতিয়া গধূলিহে মানে মিষ্টাৰে কৈছে। আৰু আমি চাকি জ্বলালোঁ, ৰাতিপুৱাৰ নাম ভাগো পালোঁ। বহুত বেছি মানুহ নাছিলে আৰু ভাল লাগিলে বাৰু। পানী নুশুকাই নি বাৰু? নুশুকাই আছিলে। ফটো চটো মাৰিলোঁ আৰু, কিন্তু আহিলে ফটো এখন মাৰিলে ভাল লাগে, চিনটো থাকি যায়। আৰু এতিয়া আমি যাওঁ, কাৰণ মিষ্টাৰ আকৌ কলেজ যাবগৈ লাগিব। 7:30 হ'ল। আজি সিহঁতি ছেকেণ্ড টাইম আহিছোঁ। আজি সিহঁতি ছেকেণ্ড টাইম ইয়ালৈ। আচলতে নামঘৰলৈ ৰাতিপুৱা আহিলে বেছি ভাল লাগে, কাৰণ ৰাতিপুৱা নামঘৰৰ পৰিৱেশটো বহুত ঠাণ্ডা হৈ থাকে, মানুহ কমকৈ থাকে আৰু চাকিগছ জ্বলায়ো ভাল লাগে। আৰু বিয়াৰ পিছত মানুহজনৰ লগত এইটো প্ৰথমটো জন্মদিন একেলগে পাইছোঁ, ভাল লাগিলে বাৰু। আৰু বাৰ্থডে' বুলি বেলেগ একো নাই, ৰাতিপুৱাই যিহেতুকে নামঘৰলৈ আহিবলৈ পালোঁ, মোৰ কাৰণে এইটোৱে বহুত। ভাল লাগিলে আহি।
কৈ দিয়ক আকৌ কেনেকুৱা লাগিলে ভাল লাগিলে আপুনিও কৈ দিয়ক আকৌ ৰাতিপুৱা সঁচাকৈ মন পবিত্ৰ হৈ যায় কিন্তু দেই দিদিয়া দিয়ক কল এটা দি দিয়ক দি তাৰপৰা লৈ দুইটা লৈ দুটা দিবি দেই ভাবি দেই ৰ কি লাগে ইয়াত ধনিয়া আমি আহোঁতে আহিছিলে কি লাগে দিব দিব নিচিছা দিব দেই দিব কি হ'ল এই দিব পোৱালি দিব দিব এটা দে দিব দিব দেই দিব দিব মাকৰ পোৱালি খা সিহঁতক খুৱাই নিয়ে ভাল লাগে ন খা খা আমি যাওঁ দেই থাক তহঁতি ঘৰ আহি পালোহি আৰু আহি পাই একদম লগালগ মিষ্টাৰলৈ ভাত বঢ়াই দিছোঁ ভাতত আলু দি দিছোঁ বেলেগ একো বনোৱা নাই আৰু চাহ বনাই আছোঁ দেউতাৰ কাৰণে আৰু গোটেই কামখন আছে ৰাতিপুৱা একদম লৰালৰিকৈ ওলাই গৈছিলোঁ যে ভাত হৈ গ'ল আৰু এতিয়া প্ৰথমতে মই ৰুমটো চিজিল কৰি লওঁ আৰু মানে ৰুমৰ কামখিনি কৰি মেলি আজৰি হৈ লওঁ আৰু Say what you wanna say to me now. I wanna wake up with you in the morning. Show me. মানুহজনে ৰাতিপুৱাতে মোক কেক এটা আনি দিছিলে তাৰমানে আমি নামঘৰলৈ গৈছিলোঁ যে তেতিয়া আহোঁতে লৈ আহিছিলোঁ আৰু এতিয়া পিছে এইটো দেখাই দিওঁ আৰু পিছে এইটো হেপী বাৰ্থডেটো আছে লগাই ল'ম আৰু পিছে মই এতিয়া কাটিবলৈহে লাজ লাগিব এতিয়া কেক কাটিব লৈছোঁ মানে বাৰ্থডে বুলি বেলেগ একো নাই মানে বাৰ্থডে পতাও নাই বাৰু এনেই আৰু দাদা নবৌহঁতক চাহ খাবলৈ মাতিছিলে সিমানেই বেলেগ একো নাই আৰু এইফালে আমাৰ পোৱালিবিলাকো আহি গ'ল ভাবিলোঁ দাদাহঁতৰ লগতে কেকটো কাটি লওঁ আৰু Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up. কালি ৰাতি যে একো ভিডিঅ' কৰা নহ'লেই আৰু আমি এতিয়া আজি আকৌ ৰাতিপুৱা ঘৰলৈ পটককেনে দৰকাৰ এটাত আহিব লগা হ'ল মানে দেউতাক ডক্টৰৰ ওচৰত নিব আছিলে তাৰপিছতে আমি দুটা আহিলোঁ লৈ মেলি গ'লোঁ দেখাই আহিলোঁগৈ আৰু এতিয়া আমি ঘৰ যাব লৈছোঁ মানে ৰাতিপুৱা মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিব সময় একদমেই নহ'লে পটাপট ওলাই মেলি আহিছোঁহে আৰু তাৰপাছতে আৰু এতিয়া আমি ঘৰ যাব লাগিছোঁ মানে মিষ্টাৰ ফাৰ্মাচী গৈছে কিবা দৰৱ আনিবৰ কাৰণে আৰু আজিৰ ভ্লগটো ইয়াতে সামৰোঁ চাই কেনেকুৱা পালে কমেণ্ট কৰিব ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব